নমস্কাৰ। পাঠ কৰিবলৈ লোৱা গল্পটোৰ নাম যীশু খ্ৰীষ্টৰ ছবি। গল্পকাৰ ছৈয়দ আব্দুল মালিক। পাৰ্থক্যটো ইমানেই, মই ভয় কৰিছিলোঁ লুকুৱাই আৰু সিহঁতে ভয় কৰিছিল দেখুৱাই। ভয় লুকুৱাব পৰাটো সাহসৰে চিন। পিছে মই এই সাহসৰ গৌৰৱ ৰক্ষা কৰিবৰ কাৰণে লুকুৱাই ভয় কৰা নাছিলোঁ আৰু তাত আনন্দও পোৱা নাছিলোঁ। ভয় লাগিলেও নলগা যেন দেখুওৱাৰ কাৰণ নিজৰ মুৰব্বিয়ানা ৰক্ষা কৰা, লগতে সিহঁতৰ উৎপাতৰ পৰা অলপ ৰক্ষা পোৱা। সিহঁতৰ লগতে ময়ো ভয় খোৱা যেন দেখুৱাবলৈ হ'লে কলৈকো এখোজো দিবৰ উপায় নহ'ব। গতিকে ভিতৰি ভিতৰি যিমানেই ভয় নাথাকক, বাহিৰত কিন্তু সিহঁতক আশ্বাস দি কৈছিলোঁ, কিহৰ ভয় অ'? চিপাহী হ'ল কি হ'ল? সিহঁতো আমাৰ নিচিনা মানুহহে। চিপাহী হ'ল বুলি আৰু সিহঁতে আমাক চোবাই খাবনে? কিন্তু দাঁতেৰে চোবাই নাখালেও সিহঁতে যে ভৰিৰে গচকি যাব পাৰে আৰু বহুত ক্ষেত্ৰত যায়, সেই কথা মই নিজ চকুৰে দেখা নাই যদিও বহুতৰে কোৱা শুনিছোঁ। আৰু বহুতেই কৈছে যেতিয়া সি সঁচা নহৈ নোৱাৰে। গতিকে পেটে পেটে ভয় মোৰো আছিল। তাতে গোড়া চিপাহীৰ কুকৰ্মৰ কাহিনী বহুত কালৰ পৰা বহুত শুনি আহিছোঁ। সিহঁতে মাৰে কাটে, যাকে তাকে উৎপাত কৰে, অত্যাচাৰ কৰে। দয়া মমতা সিহঁতৰ অকণো নাই। হাতত বন্দুক থাকিলেনো কাৰ দয়া মমতা থাকে? গতিকে সিহঁতলৈ ভয় কৰা স্বাভাৱিক। আগেয়ে যুদ্ধৰ সৈন্যৰ কথা মাথো সাধু কথা শুনাৰ দৰে শুনিছিলোঁ আৰু কেতিয়াবা দুই এখন কিতাপত পঢ়িছিলোঁ। কিন্তু এতিয়া যে যেনি তেনি ওলাওঁতে সোমাওঁতে কেৱল মিলিটাৰী, কেৱল গোড়া চিপাহী। কিন্তু আমাৰ ঘৰ-বাৰীৰ ইমান ওচৰে পাজৰে থকা বুলিও সিহঁতৰ লগত আমাৰ সংস্ৰৱ নাই। আমিও বেলেগ, সিহঁতো বেলেগ। সিহঁত যুদ্ধ কৰা চিপাহী। কেতিয়াবা কোনোবাটোৱে আহি সময়ত দুই এটা কথা পাতে। বুজি পালে উত্তৰ দিওঁ, নাপালে মিচিকিয়াই হাঁহি অপ্ৰস্তুত হৈ সিহঁতৰ মুখৰ ফালে চাই থাকোঁ। সিমানৰে চিনাকি। চিপাহীৰ লগত মিতিৰালি কৰিবৰ সুযোগ নাছিল, সাহসো নাছিল। যিমান সোনকালে সিহঁত আমাৰ ঠাইৰ পৰা যায়, সিমানেই মংগল। মই, বাইটি, ভাগিন দুজনী আৰু ৰান্ধনী ল'ৰাটো। এমাহতকৈ বেছি হ'ল ভিনিহি দাঁতৰ অপাৰেশ্যন কৰাবৰ কাৰণে কলিকতালৈ গ'ল। বাইটি আৰু ভাগিন দুজনীৰ ৰখীয়া হৈ ময়ে আহি সিহঁতৰ ঘৰত আছোঁ। মাইকী মানুহ, এনেই ভয়। তাতে গোটেইখনত মিলিটাৰীৰ গিজগিজনি। ঘৰলৈকে লৈ আহিব খুজিছিলোঁ। কিন্তু ঘৰ বাৰী বস্তু বাহনি এৰি অহাটো বাইটিয়ে পচন্দ নকৰিলে। মিলিটাৰী থকা ঠাইত ঘৰ বাৰী এৰি অহা মানে সেইবোৰ ধ্বংস হ'বলৈ এৰি দিয়া। এবাৰ মিলিটাৰীৰ হাতত এৰি আহি আকৌ ঘৰ বাৰী ঘূৰাই পাবলৈ আশা কৰা বৃথা। গতিকে বাইটি নাহিল। অগত্যা ময়ে সিহঁতৰ ৰখীয়া হৈ সিহঁতৰ লগতে থাকিবলগীয়া হ'ল। আছোঁ। আলিটোৰ সিপাৰে আমাৰ ঘৰৰ পৰা 100 গজমান দূৰত মিলিটাৰীৰ এটা ডাঙৰ কেম্প। তাত কেতিয়াবা বহুত, কেতিয়াবা অলপ গোড়া সৈন্য থাকে। আমাৰ ঘৰৰ আগেদিয়ে আহে যায়। কেতিয়াবা ভৰি মিলাই মাৰ্চ কৰে। কেতিয়াবা চিঞৰি চিঞৰি সিহঁতৰ পুৰণি কথাবোৰ ইটোৱে সিটোক কয়। আমি কাণ পাতি শুনো, ভয় লাগে। তথাপি সিহঁতক চাবৰ মন যায়। সিহঁতৰ লগত কথা পাতিবৰো মন যায়। কেতিয়াবা শুনো, অমুক ঠাইৰ আজি গোড়া এটাই এনে কৰিলে। আকৌ সকলো উৎসুকক তল পেলাই ভয়ত বুকু ভৰি পৰে। এনেবোৰ মানুহ একেডোখৰ ঠাইতে বেছিদিন নাথাকে। গতিকে মানুহবোৰক চিনাৰ সুযোগ নহয়। আজি যাক চিনিম বুলি মনত
ভাবোঁ কাইলৈ হয়তো কোনোদিন তাক আৰু নেদেখোঁ। লাহে লাহে অলপ সাহস বাঢ়িল। দেখিলোঁ সিহঁতে লৈ ফুৰোৱা বন্দুকবোৰৰ নিচিনাই। জুই জ্বলিলেহে অপকাৰ কৰে, এনেই নকৰে। বাইটিৰ আৰু ভাগিন দুজনীৰ কিন্তু ভয় অলপো কমা নাছিল। সিহঁতে নিতৌ মিলিটাৰীৰ বিষয়ে নতুন নতুন গল্প শুনে। সেইবোৰ শুনি শুনি মোৰো আকৌ ভয় লাগে। পিছে অন্য বহুতক দেখি দেখি ভাগিন দুজনীক লৈ ময়ো অলপ চোতালৰ দুখৰতে ফুৰিবলৈ ল'লোঁ। ফুৰা মানে মই পদূলিৰ মূৰত ৰৈ থাকোঁ আৰু ভাগিন দুজনীয়ে ঘৰৰ আগৰ ঘাঁহনি ডোখৰতে খেলে। খুপি ডাঙৰ, 10-12 বছৰীয়া, ৰূপী 7 বছৰীয়া, দুয়োজনী ধুনীয়া। ৰূপীতকৈ খুপি বেছি ধুনীয়া। সিহঁতক লগত লৈ ফুৰিলে মোৰো গৰ্ব হয়। মই এই ধুনীয়া ছোৱালী দুজনীৰ মোমায়েক। বাইটিয়েও কেতিয়াবা খিৰিকীৰ পৰ্দাখন অলপকৈ আঁতৰাই সিহঁতৰ খেলা চাই থাকে। কেঁচা সেউজীয়া ঘাঁহনিত সিহঁতৰ মাখন যেন বগা কোমল হাত-ভৰিবোৰ আৰু সিহঁতৰ কলা কেঁকুৰা চুলিৰে ঢকা পদুম যেন মুখকেইখন দেখি বাইটিয়েও হয়তো নিজকে ধন্য মানে। খেলাৰ মাজে মাজে সিহঁতে একোবাৰ মিলিটাৰী কেম্পটোৰ ফালে চায়, একোবাৰ মই আছোঁ নে নাই চায়। তাৰপিছত আকৌ খেলাত লাগে। প্ৰথমতে মই কথাটো লক্ষ্য কৰা নাছিলোঁ। খুপি এদিন হঠাৎ খেলা এৰি থৈ আহি একেবাৰে মোৰ কাষ পালেহি আৰু মোৰ কাণৰ ওচৰলৈ মুখ আনি ফুচফুচাই ক'লে, "সেইটো চিপাহী মোমাইটি দেখিছানে? আমালৈ কেনেকৈ চাই আছে?" তাইৰ কথাত মই তাই দেখুওৱা ফালে চালোঁ। দেখিলোঁ অলপ মলিয়ন কাপোৰ পিন্ধা এটা গোৰা চিপাহী। সিহঁতৰ কেম্পৰ আগৰ ঘাঁহনিডোখৰত কাঠ এডালৰ ওপৰত বহি একেথৰে ৰূপীহঁত খেলা ফালে চাই আছে। অকণো লৰচৰ নাই। একেথৰে খুপীহঁতে খেলি থকা আমাৰ চোতালডোখৰৰ ফালে চাই আছে। এনেই বহি আছে, একো নকৰে, যা খেলগৈ। পেটত মোৰো ভয় লাগিলেও খুপীহঁতক সেইটো জানিবলৈ নিদিলোঁ। খুপীৰ কিন্তু অত্যন্ত ভয়। ভয়টো আৰু অলপ বাঢ়িলহে। তাই ক'লে, "মোৰ ভয় লাগে, মই ইয়াত নেখেলোঁ।" প্ৰতিবাদৰ সুযোগ পাই যেন মোৰো অলপ সাহস বাঢ়িল। ক'লোঁ, "সিনো তহঁতলৈ ক'ত চাইছে? তাত বহি সি এৰোপ্লেনহে চাইছে। খেলগৈ যা।" প্ৰকৃততে খুপীহঁতে খেলিবলৈ নগ'লেই মোৰ ভাল। কোনে জানে তাৰ মনত কি আছে? নহ'লে এনেকৈ বহি থাকি এইফালে চাই থাকিবলৈ তাৰ কি দৰকাৰ পৰিছে? ৰাতি খুপীয়ে কথাটো বাইটিৰ আগত ক'লে। শুনি বাইটিৰ ভয় আৰু অলপ বাঢ়িল। সিহঁতক পিছদিনাৰ পৰা আগফালে চোতালত অকলে খেলিবলৈ মানা কৰিলে। মই কিন্তু বাইটিহঁতক নিৰ্ভয় দিবৰ মনেৰেই ক'লোঁ, "তহঁতে মিছাই ভয় কৰিছ বাইটি। সিহঁতক যিমান বেয়া বুলি ভাবিছ, সিহঁত ইমান বেয়া নহয়। আৰু সিহঁতো মানুহহে, ভয়-ভীত জানো নাই? কৰকচোন বাৰু কিবা গোলমাল, একেমাৰে ঠিক কৰিম।" যথেষ্ট বীৰত্ব দেখুৱাই ক'লোঁ। মোৰ আশ্বাস সত্ত্বেও পিছদিনা কিন্তু খুপীহঁত খেলিবলৈ নোলাল। কথাটো ভিতৰি ভিতৰি ময়ো শলাগিলোঁ। এইটো অন্ততঃ জানো যে জ্বৰ জুখিবলৈ থাৰ্মোমিটাৰ কিনাতকৈ তিতা যদিও কুইনাইন কিনাই ভাল। আৰু গোড়াৰ লগত যুঁজিবৰ শক্তি যে মোৰ নাই, বাইটিহঁতেও বুজে। খুপীহঁত পিছদিনা খেলিবলৈ নোলাল। মোৰ কিন্তু গোড়াটোক লৈ যথেষ্ট কৌতূহল হ'ল। পিছদিনা ঘৰৰ ভিতৰৰ পৰাই খিৰিকীৰ পৰ্দা আঁতৰাই সিহঁতৰ কেম্পটোৰ ফালে চালোঁ। সিদিনাও সেই গোড়াটো আহি কাঠডালৰ ওপৰত বহি আছে। তাৰ চকু দুটা আমাৰ চোতালৰ ওপৰত। মই ভালকৈ চালোঁ। দীঘলীয়া মুখখনেৰে প্ৰায় 40
বছৰীয়ামান মানুহটো। বগা মুখখন ৰ'দে বতাহে ঘূৰিয়েই হয়তো দেই যোৱা যেন হৈছে। একেথৰে চাই থকা তাৰ চকুজুৰিত যেন কিবা এটি বেজাৰৰ ছাঁ পৰিছে। মিলিটেৰী সাজতে থাকিলেও তাৰ গাটো যেন কিবা দুৰ্বলতাত অৱশ। বহুত পৰ তাৰফালে চাই থাকিলোঁ। সিও অপলক চকুৰে একেথৰে খুপীহঁতে উমলা ঘাঁহনিডোখৰৰ ফালে চাই থাকিল। খুপীহঁত কিন্তু আজি খেলিবলৈ ওলোৱা নাই। গধূলি ফুৰি আহি দেখোঁ তেতিয়াও সি একেদৰেই বহি আছে চোতালৰ সেই কাঠডালৰ ওপৰত। এবাৰ তালৈ চাই ভিতৰ সোমাই আহিলোঁ। 4 দিনমান খুপীহঁত আৰু আগফালে উমলিবলৈ নোলাল। ইতিমধ্যে আমিও গুড়াটোৰ কথা মনত পেলোৱাৰ কোনো সুযোগ পোৱা নাছিলোঁ। এদিন হঠাৎ মনত পৰিল সি সদায় বহা কাঠডালৰ ফালে চালোঁ। দেখিলোঁ সি তাত নাই। ভালকৈ চাই অনুমান কৰিলোঁ তাত আন মিলিটাৰীবোৰো নাই। সিহঁতে হয়তো কেম্প সলাইছে। অলপ স্বস্তিত বোধ কৰিলোঁ। কিন্তু এবাৰ সেই গুড়াটোৰ কথা মনলৈ আহিল। সি বা এতিয়া কলৈ গ'ল? বাইটিক ক'লোঁ। গুড়াবোৰ বিশেষকৈ সেই গুড়াটো যোৱা শুনি বাইটিয়ে আনন্দ পালে। পিছদিনা খুপীহঁতে অলপ বেছি মুকলিভাৱে খেলিবলৈ ধৰিলে। আকৌ আগৰ গুড়াটোৰ কথা মনলৈ আহিল। সি বা এতিয়া কলৈ গ'ল? 3 দিনৰ মূৰত সেই কেম্পৰ মিলিটাৰীৰ দলটো আকৌ তালৈ ঘূৰি আহিল। আমাৰ ঘৰৰ আগেদিয়েই শাৰী শাৰী হৈ সিহঁত যেতিয়া কেম্পত সোমায়হি খুপীহঁতে তেতিয়া খেলি আছিল। সিহঁতক দেখি ভয় কৰা কথাটো পাহৰি চকুত বিস্ময় লৈ সিহঁতে সিহঁতৰ ফালে চাই থাকিল। সিহঁতৰ আটাইখিনি যেতিয়া আমাৰ ঘৰৰ আগ পাৰ হৈ সিহঁতৰ কেম্পত সোমালগৈ তেতিয়া যথেষ্ট সাহসেৰে খুপীহঁত খেলাত লাগিল। সিহঁতে এবাৰ ঘূৰি চালে। ময়ো বাৰান্দাতে বহি আছোঁ দেখি সিহঁতৰ ভয় আৰু ভাগিল। এটা কথা কিন্তু মই মন কৰিছিলোঁ, সেই চিনাকী গুড়াটো অহা নাই। এইটো দলৰ লগতে সি থাকে। কিন্তু আজি সিহঁতৰ লগত সি অহা নাই। বাইটিয়ে ভিতৰলৈ মাতিলে। কথা শেষ কৰি আকৌ ওলাই আহিলোঁ। কিন্তু বাৰান্দা নাপালোঁগৈয়ে। দুৱাৰৰ পৰ্দাখন দাঙিয়েই যি দেখিলোঁ তাতে স্তম্ভিত নহৈ নোৱাৰিলোঁ। নৃশংক নিৰ্ভয় মনেৰে খুপী আৰু ৰূপী দুয়োজনীয়ে একান্ত মনে খেলি আছে। সিহঁতৰ পিঠিৰ কাষতে কম্পাউণ্ডৰ বেৰাখনত ধৰি সেই চিনাকী গুড়াটোৱে অপলক চকুৰে একেথৰে সিহঁতৰ ফালে চাই আছে। খুপীহঁতৰ গাত আবেলিৰ বেলিটোক ঢাকি ধৰা সেই গুড়াটোৰ গাত ছাঁ পৰিছে। সিহঁতে কবই নোৱাৰে। গুড়া সৈনিকটোৰ মুখত দেখিলোঁ এটা তৃপ্তিৰ আনন্দ। তাৰ গোটেই মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে। একেথৰে চকু দুটা খুপীহঁতৰ ওপৰত ৰাখি সি তন্ময় হৈ চাই আছে। এবাৰ ৰূপীৰ হাতৰ খেলি থকা গুটিটো অলপ আঁতৰলৈ উফৰি গ'ল। গুটিটো আনিবলৈ উঠি যেতিয়া তাই গুড়াটোক মুখৰ আগত থিয় হৈ থকা দেখিলে তাই আইঐ বুলি চিঞৰি উঠিল। লগতে খুপীয়েও খেলাৰ গুটি এৰি আইঐ বুলি একে জাপে ৰূপীক সাবটি ধৰিলে। হঠাৎ স্বপ্ন ভগাৰ দৰে ব্যস্ত আৰু অপ্ৰস্তুত হৈ গুড়াটোৱে তাৰ ডিঙিৰ পৰা আধা ওলোৱা মাতটো সবল কৰি হাঁহিবৰ যত্ন কৰি হাত মেলি চিঞৰিলে, বেবী, বেবী, হিয়াৰ্ছ লজেঞ্চ ফৰ ইউ, ৱন্ট ৰান। খুপীহঁত কিন্তু একেলৰে কঁপি কঁপি ভিতৰ সোমালহি আৰু মোৰ গাত সাবট মাৰি ধৰি দুয়ো তাৰ ফালে ঘূৰি চালে। অপৰাধীৰ দৰে হাত মেলি সি আমাৰ কম্পাউণ্ডৰ জপনাখন মেলি চোতাললৈ সোমাই আহিল।
ইতিমধ্যে বাইটিয়েও ভিতৰৰ পৰা আহি বেৰৰ সিপাৰৰ পৰাই আমাৰ লগত যোগ দিলে। লজেঞ্চ। সি হাতখন মেলি কাগজত বান্ধি অনা লজেঞ্চখিনি আগবঢ়াই দিলে। খুপীহঁতে কিন্তু কুচি মুচি মোৰ পাছফালে লুকাবহে খুজিলে। কলেজত থাকোঁতে শিকা মেনাৰ্ছ, হস্পিটেলিটি আদি কথাবোৰলৈ মোৰ মনত পৰিল। তাক এটা আবেলিৰ অভিবাদন জনালোঁ। হাঁহি সিও প্ৰত্যাভিবাদন কৰিলে। ড্ৰয়িং ৰুমৰ ভিতৰলৈ মাতি আনি তাক ছ'ফা এখনত বহিবলৈ দিলোঁ। ইতস্তত নকৰাকৈ সিও বহিল। মোৰ ভয় অলপ আঁতৰিল। অলপ পৰ একো নমতা নুবোলাকৈ দুয়ো বহি থাকিলোঁ। মোৰ বাউসীত ধৰি পাছফালৰ পৰা খুপী আৰু ৰূপী দুয়োজনীয়ে ভয়ে ভয়ে তাৰ মুখৰ ফালে চাই থাকিল। বাইটি পৰ্দাৰ সিপাৰলৈ আঁতৰি গ'ল। আধা ওলোৱা আধা নোলোৱা মাতেৰে গোৰাটোৱে ইংৰাজীতে ক'লে, মোৰ পিয়াহ লাগিছে। অনুগ্ৰহ কৰি যদি অলপ পানী অনালেহেঁতেন। আজি 23 মাইল খোজ কাঢ়িছোঁ। তাৰ চকুৱে মুখে যথেষ্ট ক্লান্তিৰ চিন। বাইটি ভিতৰলৈ যোৱাৰ গম পালোঁ। সি হাঁহিলে। একেবাৰে সৰল ধুনীয়া হাঁহি। হাতৰ মুঠিৰ লজেঞ্চখিনি আগবঢ়াই দি আকৌ খুপীহঁতক মাতিলে, আহা, এয়া লজেঞ্চ, নিয়াহি। খুপীহঁতে কিন্তু বুজি নাপাই কেৱল তাৰ মুখৰ ফালে চাই থাকিল। এখোজো নলৰিল। তেতিয়া বোধ কৰোঁ সিহঁতে আৰু ভয় কৰা নাছিল, মাত্ৰ আচৰিত হৈছিল। মই ইতিমধ্যে যথেষ্ট সাহস সংগ্ৰহ কৰিছিলোঁ। দুয়োজনীকে ঠেলি আগবঢ়াই দিলোঁ। যা, দিছে আনগৈ। মোৰ কথাত বাধা দিব নোৱাৰিয়েই কিজানি দুয়োজনী চুচুক চামাক কৰি গোৰাটোৰ ওচৰলৈ গ'ল। সি হাত মেলি দুয়োজনীকে কোলালৈ টানি ল'লে। তাৰ মুখখন যেন আনন্দত ৰঙা হৈ উঠিল। চৰবত গিলাচ আনি দিলোঁ। সিহঁত দুয়োজনীৰ মাজত লজেঞ্চখিনি মেলি ধৰি থাকি তাৰ পিয়াহ লগা কথাটো তেনেই পাহৰি গ'ল। সি লজেঞ্চখিনি হাতত ধৰি আছে। খুপীহঁতে কিন্তু হাত নেমেলে। দুয়োজনীৰ মুখত সি লজেঞ্চ দুটা সুমুৱাই দিলে। ভয়, বিস্ময় আৰু বুজি নোপোৱা কিবা এটাৰ মাজেদি খুপীহঁতে লজেঞ্চকেইটা চুহিব ধৰিলে। সি সিহঁতৰ মুখলৈ চালে। তাৰ মুখখনত যেন কৰবাৰ ৰণ জিকি অহাৰ আনন্দ গৌৰৱ। মই চৰবতৰ কথা মনত পেলাই দিলোঁ। বৰ আপ্যায়িত হৈ আৰু বহুত ধন্যবাদ দি সি টিপয়খনৰ পৰা চৰবত গিলাচ তুলি ল'লে। সেই চেগতে খুপীহঁত তাৰ কোলাৰ পৰা নামি আহিব খুজিছিল, কিন্তু সি এৰি নিদি বহুৱাই লৈ থাকিল। তেতিয়া গধূলি হৈ আহিছে। 6:30 বজাত লণ্ডনৰ বাতৰি আছে। মই ৰেডিঅ'টোত লণ্ডন ধৰাই দিলোঁ। আৰম্ভণিৰ ঐক্যতানটো শুনি সি উল্লসিত হৈ উঠিল। ইট ইজ লণ্ডন, ইজ ইট? সি চিঞৰিলে। মই মূৰ দুপিয়ালোঁ। তাৰ কোলাত বহি থকা ৰূপী আৰু খুপী দুয়োজনীৰ মূৰৰ চুলিবোৰৰ মাজত আঙুলি বোলাই সি একানপতীয়াকৈ ৰেডিঅ' শুনাত লাগিল। চেষ্টা কৰিছিল যদিও খুপীহঁত তাৰ কোলাৰ পৰা এৰাই আহিব নোৱাৰিলে। 10 মিনিটৰ বাতৰি শেষ হ'ল। তাৰ মুখত দেখিলোঁ এটা অকাৰণ বিমৰ্ষতা। অলপ ৰৈ সি সুধিলে, লণ্ডনৰ পৰা আৰু একো নাহে? আহে, গান-বাজনা আৰু কিবা কিবি আহে। যুদ্ধৰ বাহিৰে অন্য মানুহৰ খবৰ নাহে? অন্য মানুহৰ খবৰ? মই তাৰ চকুলৈ চালোঁ। সি আকৌ মনে মনে থাকিল। সি ৰেডিঅ'টোৰ পৰা মুখ ঘূৰালে।
আৰু বৰ আথে-বেথে খুপীহঁতক মৰম কৰিব ধৰিলে। ইংৰাজীতে সি খুপীহঁতক সুধিলে, তোমাৰ নাম কি? তোমাৰ নাম? খুপীহঁতে ইংৰাজী নুবুজে। দুয়ো মোৰ মুখৰ ফালে চালে। মই চিনাকি কৰি দিলোঁ। এওঁ খুপী, এওঁ ৰূপী। টুপী এণ্ড ৰূপী। আনন্দেৰে সি খুপীহঁতৰ পিঠিত থপৰিয়াব ধৰিলে। খুপীক টুপী বোলা শুনি দুয়োজনীয়ে খিলখিলাই হাঁহি উঠিল। সিহঁতৰ হাঁহিত সিও যোগ দিলে। কিছুপৰ নিস্তব্ধতাৰ পিছত সি লাহে লাহে ক'লে, মোৰো দুজনী ছোৱালী আছে। আছেনে নাই ক'ব নোৱাৰো। আছিল, ইভলিনা আৰু ডেইজি। ইভলিনা এই ইমানজনী, ঠিক ইমানজনী, এই টুপীৰ সমান। ইমান সৰু, ইমান ধুনীয়া, ইমান চুইট। আৰু ডেইজি সৰু, ইমানেই সৰু, এই ৰূপীৰ সমান সৰু। তাইও খুব ধুনীয়া, তাইও ইমানেই ধুনীয়া। তাৰ মাতটো যেন মৰমত গলি গৈছিল। সি যেন মৰমত কথা ক'ব নোৱাৰা হৈ গৈছিল। অলপ পৰ মানুহটো মনে মনে থাকিল। তাৰ চকুৰ আগত যেন দূৰণিত এৰি অহা ছবি এটা ভাহি উঠিল। সিবাৰ মহাসমৰৰ পিছত আমাৰ বিয়া হৈছিল। ভাবিছিলোঁ বয়স হৈছে যেতিয়া মোক যুদ্ধলৈ নেটানে, কিন্তু নেৰিলে। এতিয়া ঘৰত আছে মাক, ইভলিনা আৰু ডেইজি। সিহঁত চাগৈ কেনেকৈ আছে? মই একো মাতিব নোৱাৰিলোঁ। সিও কিছুপৰ নিশ্চল হৈ বহি থাকিল। আকৌ হঠাৎ খুপীহঁতক মৰমেৰে সাবটি ধৰি সি ক'লে, ফিনিছ অল দিছ, মাই চুইটিছ। তেতিয়াও তাৰ হাতত দুটামান লজেঞ্চ আছিল। এইবাৰ কিন্তু মোৰ বিনা ইংগিততে ৰূপীহঁতে তাৰ হাতৰ পৰা লজেঞ্চ লৈ খাব ধৰিলে। স্বপ্নাবৃষ্টৰ দৰে আকৌ শান্ত আৰু উদাৰভাৱে গোৰাটোৱে কৈ গ'ল, আমাৰ সৰু ঘৰটোৰ আগতো এনেকুৱা এডোখৰ সৰু ঘাঁহনি আছে। সাগৰৰ ফালৰ পৰা যেতিয়া বতাহ মাৰে, তেতিয়া যে এনে ভাল লাগে। আমি পিৰালিতে বহি থাকোঁ। ইভলিনা আৰু ডেইজি দুয়োজনীয়ে খেলে। গধূলিলৈকে খেলে। তাৰ মাতটো যেন এটা কৰুণতা কাতৰ। লাহে লাহে আকৌ সি কৈ যায়, যলৈকে যাওঁ সিহঁত মোৰ চকুৰ আগৰ পৰা নাতৰে। মালয়লৈ গৈছিলোঁ, ছিংগাপুৰলৈ গ'লোঁ, ৰেংগুনতো যুদ্ধ কৰিলোঁ। এতিয়া আপোনালোকৰ দেশ পালোহি। কিন্তু যিমানেই আঁতৰে আঁতৰে ঘূৰি ফুৰিছোঁ, সিমানেই মোৰ প্ৰাণটোৱে সিহঁতক বেছিকৈ বিচাৰিছে। সি হাঁহিলে। হাঁহিটো যে ইমান কৰুণ। একো নুবুজা স্বত্বেও খুপীহঁতে যেন তাৰ বুকুৰ কথাষাৰৰ গম পালে। কোলাত বহি সিহঁতে তাৰ মুখৰ ফালে চাই থাকিল। এই ৰূপীহঁতে সিদিনা খেলা কৰি থকা দেখি মোৰ ডেইজিহঁতৰ কথা মনত পৰিল। সিহঁতেও এনেকৈ হাঁহে, এনেকৈয়ে ভয় কৰে, এনেকৈয়ে উমলে। এনেকৈয়ে সিহঁতো মোৰ কোলাত বহি থাকে। ক'ৰবাৰ পৰা উভতি আহিলে ডেডি ডেডি বুলি দৌৰি আহি সাবটি ধৰে। য'তেই এনেকুৱা ছোৱালী দেখোঁ, ততেই মোৰ বুকুৰ কান্দোন আৰম্ভ হয়। কিছু সময় মনে মনে থাকি পুনৰ সি কৈ উঠিল, কিন্তু কোনোৱে মোক ডেডি নুবোলে, কোনোৱে নুবোলে। এনেকৈ বহুত অচিনাকি শিশুক এনেদৰে ঘূৰি ফুৰোঁতে বহু ঠাইত বুকুৰ মাজত সাৱটি লৈছোঁ। সিহঁতকে মোৰ ইভলিনা আৰু ডেইজি বুলি ভাবিবলৈ চেষ্টা কৰিছোঁ। কিন্তু কোনোৱে মোক ডেডি নুবোলে, কোনোৱে মোক ডেডি বুলি মৰম নকৰে।
মই কি কম বিচাৰি নাপালোঁ। বন্দুক সংগীনৰ হেঁচাত খাকী কাপোৰৰ তলত লুকাই থকা তাৰ সন্তানবৎসল পিতৃহৃদয়ৰ সনাতন স্নেহ ফল্গুৰ একনি সৌৰভে অনভিজ্ঞ মোৰ অন্তৰখনো যেন সিক্ত কৰি তুলিলে। আৰু ৮ দিন সিহঁতৰ দলটো সেই কেম্পত আছিল। প্ৰত্যেক দিনাই সেই গুড়াটোৱে এমুঠি লজেঞ্চ লৈ খুপীহঁতক দিয়েহি। তাৰ পিছত ঘাঁহনিতে বহি সিহঁতৰ খেলা চাই থাকে সিহঁতৰ সৰু সৰু আঙুলিবোৰ, সিহঁতৰ মিহি চুলিবোৰ, সিহঁতৰ ধুনীয়া ধুনীয়া মুখকেইখন। গধূলি যেতিয়া বহি ৰেডিঅ' শুনে, তেতিয়া যুদ্ধৰ বাতৰিৰ বাহিৰে আৰু অইন বাতৰি আহে নে নাহে নিতৌ সোধে। ড্ৰয়িং ৰুমত বহি আছোঁ। তাৰ কোলাত খুপী আৰু ৰূপী। তাৰ চকুযোৰ বগা সোণসনা বেৰখনত নিবদ্ধ। বহুত কিবা কিবি ভবাৰ পিছত সি ক'লে, যুদ্ধখন বাৰু কেতিয়া শেষ হ'ব? ইভলিনাহঁতৰ এখন চিঠিৰ কাৰণে ৪ মাহ ৫ মাহ বাট চাব লাগে। বাট চাই চাই মন ব্যাকুল হৈ উঠে। কেতিয়াবা বন্দুক বাৰুদ সকলো পেলাই পলাই গৈ ঘৰ ওলাবৰ মন যায়। মই উভতি গৈ ঘৰ ওলাওঁ মানে ইভলিনাহঁত কিজানি বৰ একোজনী হৈ পৰিব চাগৈ। ইমান একোজনী হ'ব বাৰু? কিমান একোজনী হ'ব বাৰু? বৰ মৰমেৰে সি খুপীহঁতক বুকুত চেপি ধৰি বহুত পৰ মৰম কৰিলে। তাৰ পিছত গ'লগৈ। চিৰদিনৰ কাৰণে সিহঁতৰ দলটোৱে যিদিনা আমাৰ ঘৰৰ ওচৰৰ সেই কেম্পটো এৰি গ'ল, সেইদিনা মই নাছিলোঁ। আবেলি যেতিয়া উভতি আহোঁ, দেখোঁ খুপী আৰু ৰূপী কোনো একোজনীও আজি খেলা নাই। সিহঁতৰ চকুবোৰ ঢুলঢুলীয়া। কি হ'ল সুধিলোঁ। ক'লে, গুড়াটো আজি গ'লগৈ। কি ডাঙৰ কথাটো হ'ল? যোৱা মানুহ যাবই। তহঁতক কোলাত লৈ বহি থাকিলে জানো তাৰ যুদ্ধ কৰা হ'ব? সিহঁতক ভিতৰলৈ লৈ আহিলোঁ। ৰেডিঅ'টোত গান এটা লগাই দিলোঁ। ৰূপী আৰু খুপীৰ মুখত আজি হাঁহি নাই। বিমৰ্ষ হৈ সিহঁত বহি থাকিল। বাইটিয়ে ভিতৰৰ পৰা ছবি এখন লৈ আহিল। কি বাইটি? গুড়াটোৱে খুপীহঁতক দি গৈছে। ছবিখন চালোঁ। গুড়াটোৰ ছবি। ঘাঁহনিত বহি গুড়াটো আৰু কোলাত তাৰ দুজনী সৰু ছোৱালী। এজনী 10 বছৰীয়ামান, ইজনী অলপ সৰু। মূৰত সিহঁতৰ সোণ-বৰণীয়া চুলি। মুখত ধুনীয়া হাঁহি। লেমৰ পোহৰলৈ নি ছবিখন ভালকৈ চালোঁ। গুড়াটোৰ কোলাত হয়তো সেয়া ইভলিনা আৰু ডেইজী। যীশুখ্ৰীষ্টৰ ছবি নেকি? বাইটিয়ে সুধিলে। যীশুখ্ৰীষ্টৰ ছবি নহয়, যীশুখ্ৰীষ্টৰ ফটো। মই ক'লোঁ। সেইদিনা ভালেমান ৰাতিহে টোপনি আহিল। শুবৰ সময়ত এষাৰ কথা বাৰে বাৰে মোৰ মনত পৰিছিল। মই উভতি গৈ ঘৰ ওলাওঁ মানে ইভলিনাহঁত বৰ একোজনী হৈ পৰিব চাগৈ। সেই গুড়াটো বাৰু কোনদিনা ঘূৰি গৈ তাৰ ঘৰ ওলাবগৈ?